এইটো নৰপিশাচে আক্ৰমণ কৰিছিল নন্দিতা শইকীয়াক। আহকচোন আমি নন্দিতা শইকীয়া কেনে আছে জানিবলৈ চেষ্টা কৰোঁ আৰু লগতে প্ৰশাসনক আমি অনুৰোধ জনালোঁ এইজন নৰপিশাচক যেন উচিত শাস্তি দিয়ে। মোৰ ভণ্টি হয়। আমি এতিয়া বৰ্তমান ব্ৰহ্মপুত্ৰ মেডিকেলত আছোঁ, কিন্তু কিছুমান চেনেলে আপোনাৰ বিভিন্ন ধৰণৰ ভুৱা প্ৰচাৰ কৰি আছে যে তেওঁ বৰ্তমান আৰু নাই আমাৰ মাজত, কিন্তু এইটো ডক্টৰে এতিয়ালৈকে কোনো ধৰণৰ হেৰি কৰা নাই। হয়, তেওঁ অলপ ক্ৰিটিকেল অৱস্থাত আছে, এই ডক্টৰে সেই বুলিয়ে কৈছে। বাকী এতিয়ালৈকে ডক্টৰে একো মৰিলে বুলি বা কিবা হ'ল বুলি এতিয়ালৈকে ডক্টৰে আমাক কোৱা নাই। গতিকে আপোনালোকে যেন ভুৱাকৈ কথা কিছুমান উলিয়াই নাথাকে। শইকীয়া, এতিয়া বৰ্তমান আমি ব্ৰহ্মপুত্ৰ মেডিকেলতে আছোঁ। ছোৱালী বৰ্তমান এতিয়া ঠিকেই আছে। বিভিন্ন চেনেলে বিভিন্ন ধৰণৰ উলিয়াই আছে। সকলোৱে আমি আহ্বান জনাইছোঁ, সকলোৱে প্ৰাৰ্থনা জনাওক তেখেতৰ সুস্বাস্থ্যৰ কাৰণে সকলোৱে যাতে এগছি বন্তি আগবঢ়ায়। সেয়ে সমস্ত ৰাইজৰ চৰণত আমি সেই পিতৃয়ে কাতৰে প্ৰাৰ্থনা জনাইছোঁ। কমাত আছে এতিয়া, চেষ্টা চলি আছে তাক বচাবৰ কাৰণে। চাম, ভেণ্টিলেটৰত আছে, কিন্তু মেইনটেইন কৰি আছে, BP পালছ সেইখিনি মেইনটেইন কৰি আছে। বন্ধুসকল, এইটো আক্ৰমণৰ পিছত এই ল'ৰাজনক কি শাস্তি পালে ভাল হ'ব আপোনালোকে কমেণ্ট বক্সত জনাব, আৰু লগতে এনেকুৱা ঘটনাৰ সদায় প্ৰতিবাদ কৰি যাব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।